সকলো বিৰচক মই নমস্কাৰ জনাইছোঁ। আজি মই গৈ আছোঁ বাইভিট জিমত মই ভাস্কৰ ডেকাক স্পেচিয়েলি লগ কৰিব গৈ আছোঁ। ভাস্কৰ ডেকা এজন ভাল এথলিটৰ লগতে ভাল ফিটনেছ ট্ৰেইনাৰো হয়। আহকচোন আজি ভাস্কৰ ডেকাই কি কয় বা ভাস্কৰ ডেকাই আজি কি কৰিছে জিমত চাওঁ আহক। জনাইছোঁ। আজি মোৰ লগত আছে ভাস্কৰ ডেকা। তো ভাস্কৰে বৰ্তমান কিহৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে জনাব। নেক্সট 2 বছৰৰ পৰাতো একো প্ৰিপেৰেশ্যন কৰিব পৰা নাই লকডাউনৰ কাৰণে। চ' নেক্সট আমাৰ গেম আছে WFFৰ আণ্ডাৰত গোৱাত 14-15। তাত মই আক্ৰাম ক্লাছিক হয়, সেইখন ক্লাছিক ফিজিক। তো তাতে মই এটেম্প কৰিম। তো ডিচেম্বৰত আছে সেইখনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। আজি দুটা অপজিট মাছালছ লৈছোঁ, সৰু মাছালছ, বাইচেপছ এণ্ড ট্ৰাইচেপছ। তো আজি বাইচেপছ এণ্ড ট্ৰাইচেপছ কৰি দেখুৱাম। বিশেষ এটা বেছি এক্সাৰচাইজ হেভি লোৱা নাই। তো যিখিনি দৰকাৰী চিমেট্ৰি মেইনটেইন কৰিবলৈ যিখিনি মাছালছৰ দৰকাৰ সেইখিনি এক্সাৰচাইজ মই কৰি দেখুৱাম আজি। আপোনাক চাই গ'লে হয়। এতিয়া বৰ্তমান বডি বিল্ডিং চাইজৰ বডি হোৱা নাই। তো এতিয়া ফিটনেছতে লাগি আছোঁ। তো বডি বিল্ডিং লাইনত যাবলৈ হ'লে অলপ চাইজটো মেটাৰ কৰে। তো ভাবিছোঁ আৰু 3-4 বছৰ ল'ম বডি বিল্ডিং খেলিবলৈ। বৰ্তমান মই ফিটনেছেই খেলোঁ। তো খেলি আছোঁ 4-5 বছৰৰ ভিতৰত মই WFFৰ আণ্ডাৰতে খেলি আছোঁ। তো তাৰ ফালৰ পৰা মই মিষ্টাৰ কামৰূপ, মিষ্টাৰ আছাম, মিষ্টাৰ ইণ্ডিয়া, মিষ্টাৰ এছিয়ালৈকে মই খেলিছোঁ। মই পাইছোঁ তাতে। মোৰ খেল 2017 মানৰ পৰা আৰম্ভ হৈছে। 2017, 18, 19 এইখিনি ভিতৰতে মই এইখিনি লৈছোঁ। 20 আৰু 21ত যদিও অকণমান টাইমৰ কাৰণে জিম খুলিছিল, তথাপিও আমি প্ৰিপেয়াৰ সেনেকৈ কৰিব পৰা নাছিলোঁ। কাৰণ ক'ভিড যিটো চিটুৱেশ্যন হৈ আছিল গোটেই বিশ্ববাসীৰ কাৰণে, সেইটোত কোনো সম্ভৱপৰ হোৱা নাছিল প্ৰিপেয়াৰেশ্যন কৰিবৰ কাৰণে। তো সেইকাৰণে 2 বছৰ বহিব লগা হ'ল। নেক্সট এইটো বছৰত গোৱা যাই আছোঁ আকৌ। গোটেই অসমবাসী ৰাইজৰ ফালৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। কি হয়, এটা সুনাম কঢ়িয়াই আনিম বুলি আশা আছে। তো আশীৰ্বাদ দিব। ধন্যবাদ। ভাস্কৰ, বৰ্তমান আজিলৈকে তুমি কি টাইটেল ল'বৰ কাৰণে সক্ষম হৈছা? মিষ্টাৰ আছামত মই 2বাৰকৈ লৈছোঁ টাইটেল। ফিটনেছতো লৈছোঁ, স্পৰ্টছ মডেলত।
তো ইণ্ডিয়া লেভেলত মই 2018ত ফিটনেছত লৈছোঁ, স্পৰ্টছ মডেলত মই 2019ত লৈছোঁ। তো এছিয়াত মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ আছিলোঁ স্পৰ্টছ মডেলত। এইখিনিলৈকে টাইটেল মোৰ এইখিনিয়ে আছে। তো নেক্সট এই আহি আছে আপকামিং ইভেণ্ট, তো তাত কি হয় দেখা যাব। ৰিচেণ্টলি ক'ত আছে? গোৱা। তোমাৰ আণ্ডাৰত কেইজনমান ষ্টুডেণ্ট আছে মানে ট্ৰেইনিং কৰি মোৰ আণ্ডাৰত? তো খেলিবলৈ মোৰ আণ্ডাৰত এতিয়া 7টা ল'ৰা ট্ৰেইনিং কৰি আছে। তো তেখেতসকলে অহা মানে ডিষ্ট্ৰিক্টৰ যিটো খেল হ'ব WFFৰ আণ্ডাৰত তাতে এটেণ্ড কৰিব। তো ভাল নাম কঢ়িয়াই আনিব বুলি মোৰ আশীৰ্বাদ আছে সিহঁতৰ লগত। তো তাৰে লগতে গোটেই গুৱাহাটীবাসীৰ লগতে অসমবাসীৰ সিহঁতক আশীৰ্বাদ বিচাৰিছে সিহঁতে। তো আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা থাকিলে। তো মোৰ আণ্ডাৰত এতিয়া 7টা ল'ৰা আছে। হাজোৰ 2জন ল'ৰা আছে, গুৱাহাটীৰ মেট্ৰৰো আছে, ৰুৰেলৰ আছে, আপাৰৰ আছে, সেনেকৈ গোটেই অসমৰ অকণমান চুকে কোণে ল'ৰা গোটাইছোঁ। তো আৰু টাইম আছে হাতত, এনেকৈ আহিব আৰু জনাজাত হ'লে এনেকৈ ভাল হ'ব। চ' ইমান ব্যস্ততাৰ মাজতো নিজে ট্ৰেইনাৰ কাম কৰিও বডি বিল্ডিং লাইনত কেনেকৈ নিজকে সময় দি আছে? মোৰ ছেটিছফেকশ্যনটোৱেই এইটো হয়, মানুহৰ ছেটিছফেকশ্যনটোৱেই মেইন। যেনে মানুহে যিটোত সুখ পায় সেইটোত অকণমান হ'লেও টাইম ওলাবই। মানুহৰ ছেটিছফেকশ্যনটো মেইন। এই মানুহে পঢ়ি শুনি যে ইঞ্জিনিয়াৰে হ'ব লাগিব, ডক্টৰে হ'ব লাগিব, সেইটো কথা নহয়। মানুহৰ নিজেই নিজকে পঢ়ি চাব লাগে যে নিজৰ ছেটিছফেকশ্যনটো কি। নিজৰ ছেটিছফেকশ্যনটো গম পালে এতিয়া ভালকৈ আগবাঢ়িব পৰা যায়। মোৰ নিজৰটো মই বুজি পাইছিলোঁ। তো আজি মই সেইকাৰণে মই সুনাম কৰি আনিব পাৰিছোঁ অসমবাসী ৰাইজৰ কাৰণে। তো খৰচটো যথেষ্ট পৰিমাণে হৈছে চাগে, যিহেতু প্ৰটিন ইমানখিনি মেইনটেইন কৰিব লাগে। তো এইবিলাক গোটেইখিনি খৰচ কেনেকৈ তুমি হেণ্ডেল কৰিছা? মোৰ যিহেতু ছেটিছফেকশ্যনটো মোৰ জিম, মই এইটো কৰি ভাল পাওঁ, মই হেল্ডি থাকি ভাল পাওঁ। চ' মই কেতিয়াও পইচাৰ কথাটো নাভাবোঁ, কাৰণ ঘৰৰ পৰা নলৈ নিজে আৰ্নিং কৰি নিজৰ ওপৰতে খৰচ কৰিছোঁ, সেইটোৱে এটা মাইণ্ড ছেটিছফেকশ্যন। ত' নিজে আৰ্নিং কৰি নিজে খৰচ কৰাটো এটা যিটো মটিভেশ্যন, সেই মটিভেশ্যনটো মোৰ তাত আছে। আৰু ভাবোঁ আজি শুনাৰ পিছত আৰু এনেকুৱা আমাৰ চামৰ নিচিনা বা আমাৰ তলৰ চামৰ নিচিনা আৰু এটা মটিভেশ্যন আহিব। তো নিজে ইনকাম কৰি নিজৰ বডিত ভাল ফুড ইনটেক কৰাটো এটা কিমান মানে হেল্ডি লাইফ জীয়াব পাৰি সেইটো নিজে বুজি পাবা। কৰা নাই কিছুমানে কৰি আছে আৰু কৰিব কিছুমানে। তো আজিৰ পৰা ষ্টাৰ্ট কৰা, তোমালোকে নিজেই পজিটিভ থিং নিজৰ হেৰিত পাবা। চ' ভাস্কৰ, সকলোৰে মানে কি পিছত কিছুমান নিগেটিভ ফ্ৰেণ্ডছ বা তেনেকুৱা ধৰণৰ মানুহ থাকে। তো সেইসকলৰ কমেণ্ট যেতিয়া কৰে এই নাই এনেই বডি বনাই আছে, কাম নাই এইবিলাক, তো সেইসকল লোকৰ কাৰণে কি ক'বা তুমি? নাই, মই জাষ্ট এটা স্মাইল দিওঁ, কাৰণ যোনে কৰে সি বুজি পায় যে কষ্ট কিমান। মানুহতে ভাবে খাইছে ছাপ্লিমেণ্ট ডাব্বা, সেই ডাব্বাটোৰ কিমান দাম সেইটো সেই কিনাজনেহে জানে। তো ৰাস্তাৰে হাতী গ'লেতো কুকুৰ ভুকিবই, সেইটোত পাত্তা দি লাভ নাই, বিস্কুট দলিয়ালেই হ'ল। থেংক ইউ ভাস্কৰ।
আশা কৰোঁ নেক্সট খেলখনত জিকি আহিবা তো মোৰ এইখিনি হেৰি থাকিলে উইচেছ থাকিলে তো লগ পাম আকৌ আগৰ ছেশ্যনটো আকৌ ভাস্কৰ লগতে আৰম্ভ কৰিম ধন্যবাদ